I like you. হয় নেকি? কি কৰিবা তুমি? কিবা এটা এনচাৰ পাম বুলি মই তোমাক ক'লোঁ আৰু বহুত ভাবি চিন্তি। লকডাউন খোলাক দা। লকডাউন কি প্ৰভাৱ আছে ইয়াতে? নমস্কাৰ বন্ধুহঁত, মই চাহিল। পুনৰ এটা নতুন ভিডিঅ'ৰ মাজতে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। তো লকডাউন আজি লকডাউনৰ প্ৰায় 14টা দিন গ'ল আৰু কিবা অতিক্ৰম কৰিলোঁ ঘৰতে বহি মাজত এটা প্ৰেংক কলো দিলোঁ। তো আজি আকৌ এটা প্ৰেংক কল আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আমি। তো প্ৰেংক কলটো নিশ্চয় চাওক আৰু আজি প্ৰেংক কলটো কৰিলোঁ একচুৱেলি মোৰ এজনী খুব ঘনিষ্ঠ বান্ধৱীৰ সৈতে। তো সকলোৱে চাওক আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ। ক্ৰিয়েটিভ ডেন্স একাডেমীৰ উদ্যোগত লকডাউনৰ সময়ত অনলাইন নৃত্য প্ৰতিযোগিতা এটা আয়োজন কৰা হৈছে। যিকোনো বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগীয়ে 2 মিনিটৰ এটা ভিডিঅ' স্ক্ৰীণত আহি থকা হোৱাটছএপ নম্বৰটোত প্ৰেৰণ কৰিব লাগিব। এই প্ৰতিযোগিতাত যোগদানৰ অন্তিম তাৰিখ 14 এপ্ৰিল। পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলক ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হ'ব আৰু ভিডিঅ'সমূহ ইউটিউবৰ যোগেদি প্ৰচাৰ কৰা হ'ব। প্ৰতিযোগিতাৰ ফলাফল 16 এপ্ৰিল তাৰিখে আকাশদ্বীপ দাস নামৰ ইউটিউব চেনেলত প্ৰকাশ পাব। তো খুবেই ভাল পদক্ষেপ এটা লৈছে ক্ৰিয়েটিভ ডেন্স একাডেমী। তো আপোনালোকে নিশ্চয় ইয়াত পাৰ্টিচিপেট কৰক, যিহেতু বয়সৰ কোনো সীমাবদ্ধতা নাই আৰু ঘৰত বহিনো কি কৰিব। তো সেইবিলাকে কৰি থাকক আৰু। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম। হেল্ল', কি কৰি আছা? এনে আছো, কি কৰিম? কি খবৰ? আছো দা। খবৰ ভালে চাগে? বেয়া নহয়, আছো ঠিকে থাকে আৰু। তোমালোকৰ দলৰ ছোৱালীৰ আৰু ক'তনো বেয়া হ'ব খবৰ? তোমালোকৰ দলৰ ছোৱালীৰ আৰু ক'তনো খবৰ বেয়া হ'ব? হয় নেকি? ছোৱালী ল'ৰাৰ কি খবৰ বেয়া থাকে নেকি? ল'ৰাটো আৰু এতিয়া ধৰা মানে এতিয়া ধৰা তোমালোকৰ আৰু বয়ফ্ৰেণ্ড থকা ছোৱালীয়ে তোমালোকৰতো ভালেই হ'ব চাগে। আমি ছিংগল মানুহ ক'তনো ভাল হ'ব আমাৰ? কোনে কৈছে বয়ফ্ৰেণ্ড থকা মানুহৰ হেপী বুলি? নাই বয়ফ্ৰেণ্ড আছে নিশ্চয়, মই জানো। নাই। তো বাকী খবৰ ভাল? খবৰ বেয়া নহয়, তোমাৰ কেনে? খবৰ আছো দে আৰু ময়ো। বাকী তোমাৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ? গাৰ্লফ্ৰেণ্ড নাই দিয়া মোৰ। হ'ব দে, গম পাওঁ গাৰ্লফ্ৰেণ্ড আছে নে নাই। নাই, সঁচা নাই গাৰ্লফ্ৰেণ্ড। বাকী ক'ত আছা, ঘৰতে নে? ঘৰত নাই ৰবা, না বাহিৰত ওলাইছো। বাকী মই ভাবিলো তুমিতো খবৰ নলয়, তুমিতো পাৰিবা আৰু। ভালে দে, চিনি থৈছে। হয় নেকি? তো বাকী আৰু কি? বাকী তোমাৰ এটা কথা ক'ম বুলি ভাবিছিলো। কি? নকওঁ নেকি, বেয়া পোৱা নেকি? কচোন। বেয়াই পোৱা নেকি আৰু? নাপাওঁ দে, বেয়া পালিও মনতে ৰাখিম দে, তোমাক ঘূৰি দিম আৰু কেতিয়াবা। মোক আৰু ঘূৰাই দিবা, তাৰমানে ৰিটাৰ্ণ দিবা আৰু কেতিয়াবা ঘূৰি দিম লগ পালি। তো বেয়া নাপালে মই এনেই আৰু মই কথা এটা কওঁ আৰু বহুত দিন মনত লুকাই ৰাখিছিলোঁ আৰু ক'ব পৰা নাছিলোঁ। তো ভাবি আছিলোঁ কম বুলি। মই ভাবিলোঁ আজি কৈ দিওঁ নে কি? দে কম নেকি? নকওঁ নেকি? নকওঁ নেকি? বেয়া পাম কিন্তু নকলি। কচোন কি? নকলি বেয়া পাবা নেকি? নহয়, বেয়া নাপাওঁ দে, ক কি? এই মানে আৰু একচুৱেলি ক'ব গ'লে আই লাইক ইউ। কি কৰিবা তুমি? কিবা এটা এনচাৰ পাম বুলি মই তোমাক ক'লোঁ আৰু বহুত ভাবি চিন্তি। লকডাউন খোলাক দা। লকডাউন কি প্ৰভাৱ আছে ইয়াতে? লকডাউন খোলাক দা। হয় নেকি? লকডাউন নোখোলাকে তাৰমানে কি আকৌ ক'ব নোৱাৰি নেকি? নৰিতো, লকডাউন খোলাক দা, লকডাউন খুলিলে কম। হয় নেকি? তাৰমানে কি তোমাক মই যিদিনা প্ৰথম দেখিছিলোঁ, সেই আমিতো ধৰাটো শ্বুটিঙতে লগ পাইছিলোঁ দেচোন। যিদিনা প্ৰথম দেখিছিলোঁ ন, সেইদিনাখনৰ পৰা তোমাৰ মানে মই আৰু ক'ব পৰা নাছিলোঁ আৰু। হয় নেকি? সিদিনা ক'ব লাগিছিল। সেইদিনাখনে আৰু একদিনতে চিনাকি হ'লে আৰু কি ক'ম। তাৰমানে ধৰা আৰু কি কয়,
এইটো তোমাক ক'ব পৰা নাছিলোঁ কাৰণে মানে মোৰ কলিজাখন ধপতকৈ আছিলে আৰু হয় নেকি অঁ সঁচা ইমান মানে একদম স্বচ্ছ প্ৰেমিক হৈ গৈছ এই কি ক'বা আৰু তোমাৰ সপোন নোহোৱাকৈ মই ৰাতিয়ে পূৰণ নহয় গম পোৱা না ৰাতিয়ে পাৰ নহয় হয় নেকি সঁচা উফ বাপৰে কি ক'বা আৰু লকডাউন খোলাক দে লকডাউন খোলাক লকডাউন খোলাৰ পিছত কি হ'ব তাৰমানে নহয় প্ৰধানমন্ত্ৰীয়ে কিবা নতুন পেকেজ ঘোষণা কৰিছে নেকি জানে কে নেই হয় নেকি সেইটো অঁ বাকী মই এনচাৰটো আজি পাম বুলি ভাবিছিলোঁ এনচাৰটো কম দে কালি চৰি লকডাউন খোলাৰ পিছত কম অঁ লকডাউন খোলাৰ পিছত ক'বা নেকি অঁ এতিয়া কোৱাচোন ইতা নকওঁ ইতা মানে মই ভাবা নাই দে এলাখান অঁ তুমি ভাবা নাই নেকি ভাবা নাইতো মই ভাবা দি হৈ যাব দে তুমি আৰু কিয় ভাবিব লাগে মানে মই ভাবিব লাগিব ৰ'বা সেনেকুৱা এটা কি ডাঙৰ কথা কৈ দিছ হয় নেকি তো আৰু একবাৰ ক'লোঁ শুনা ভালকৈ শুনবা দে আই লাভ ইউ বাপৰে হৈছে না বাকী এতিয়া লকডাউন খোলাৰ পিছত নিশ্চয় এনচাৰটো পাম বুলি আশা থাকিল কম লকডাউন খোলাৰ পিছত অঁ তো এইখিনিতে এটা কথা কৈ দিওঁ আমি এটা প্ৰেংক কল কৰি আছিলোঁ হা হয় নেকি এইবিলাক প্ৰেংক কল কৰে ন এইবিলাক একো নাই হা এনে এটা জাষ্ট প্ৰেংক কল এটা কৰি আছিলোঁ কিনো কৰিবা আৰু সেয়ে আৰু নে কি বেয়া নাপাবা ন নাই দিয়া বেয়া নাপাওঁ মনত ধৰি নাথাকিবি আৰু এনে কৈছিলোঁ মই তোমাক দে আছে বাই চাবা হা চেনেলত মোৰ চেনেলত চাবা